নমস্কাৰ সকলোলৈকে অনিমাছ কিচেন এণ্ড ভ্লগৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাই, প্ৰায় 3-4 মাহ মানে হ'ব মই ভিডিঅ' আপলোড দিব পৰা নাই। মোৰ অলপ অসুবিধা হৈ আছিলে, গতিকে আজি ভাবিলোঁ ভিডিঅ' এটাকে আপলোড দিওঁ আৰু মইনো কিদৰে কেঁকুৰা বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰথমৰ পৰা শেষলৈ পচাৰ পৰা কুটালৈকে। এয়া মানুহজনে আনিছে বজাৰৰ পৰা কেঁকুৰা। কি মা এইবিলাক কি? এইবিলাক কি? ক্ৰেব আৰু কক্ৰচ নহয়, কেঁকুৰা। পাপাই কাটি আছে না? এইফালে কেঁকুৰা মই কিহেৰে বনাম গোটেইখিনি সামগ্ৰী লৈ লৈছোঁ আৰু এইফালে মোৰ কেঁকুৰাখিনি এবাৰ ধোৱা হৈ গৈছে আৰু এতিয়া মই অকণমান নিমখ সানি এনেদৰে ভালদৰে ধুই ল'ম, কিয়নো নিমখ সানি মানে ধুলে ইয়াত গাত লাগি থকা বিজলুৱা লেতেৰাবোৰ নাইকিয়া হয়, ভালদৰে মানে চাফ হয়। আৰু এইখিনি ভালদৰে ধুই লোৱাৰ পিছতেই মই নিমখ হালধি সানি মাছ ভজাৰ নিচিনাকৈয়ে মানে কেঁকুৰাখিনিও ভাজি ল'ম। এয়া নিমখ আৰু হালধি সানি ল'লোঁ আগতে। আৰু এইফালে কেৰাহীখন গৰম হ'বলৈ বুলি দি এয়া পাচলিখিনিও কাটি ল'লোঁ। এয়া ইয়াতে লৈছোঁ মই 4টা বিলাহী আৰু 2টা আলু। আলু 2টা মই মানে সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াতে আদা নহৰু জলকীয়াৰ পেষ্ট অকণমান লাগিব। এনেদৰে পাচলিখিনি আগতে মই কাটি মেলি মানে ৰেডি কৰি ল'ম। আৰু এই ৰেচিপিটো বিৰাটেই সোৱাদ লগা, আপোনালোকে নিশ্চয় ভাল পাব, গতিকে ভিডিঅ'টো শেষলৈ চাব। এয়া কেৰাহীটো গৰম হৈ আহিছে আৰু ইয়াতে মই অকণমান কমকৈ সৰিয়হ তেল ব্যৱহাৰ কৰিছোঁ আৰু এয়া মই কেঁকুৰাখিনি এতিয়া ধুনীয়াকৈ ৰঙচুৱা এটা কালাৰ অহালৈকে ভাজি ল'ম। আৰু কেঁকুৰা আমাৰ অসমীয়া মানুহখিনিয়ে খাবলৈ বিৰাটেই ভাল পায়। আমাৰ ইয়াৰে কেঁকুৰাৰ বহুতো ৰেচিপি আছে, পিছলৈ বাৰু মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। কেঁকুৰা ভজাখিনি হৈ গ'ল, নমাই থলোঁ আৰু এয়া বিলাহীখিনি মই মানে সৰু সৰু মিহি মিহিকৈ কাটি লৈছোঁ, ডাঙৰকৈ কটা নাই, মিহি মিহিকৈ কাটি লৈছোঁ যাতে একেবাৰে পমি যায়। আৰু ইয়াতে দেখিছে এয়া লৈছোঁ মই জালুক, চাবুত ধনিয়া আৰু সৰু ধনিয়াটো আৰু জিৰা গোটা জিৰা অকণমান লৈছোঁ আৰু এইখিনি মই পেষ্ট কৰি ল'ম। আৰু ইয়াতে লৈছোঁ আদা নহৰু আৰু জলকীয়া। মছলা ইমান সৰহকৈ নিদিওঁ, অকণমান কমকৈয়ে লৈছোঁ আৰু এইখিনি এতিয়া মই পটাত ধুনীয়াকৈ পিচি ল'ম। আৰু পটাত পিছা মছলাৰ সোৱাদেই সুকীয়া। আপোনালোকে হয়তো জানেই মিক্সিৰ মছলাটো আৰু পটাৰ পিছা মছলাটোৰ টেষ্টটো বেলেগ আহে। আৰু এয়া আলুখিনি মই অকণমান সৰিয়হ তেলত এনেদৰে ভাজি ল'ম, অকণমান নিমখ আৰু হালধিৰে সৈতে আলুখিনি আগতীয়াকৈ ভাজি ল'ম। আৰু এয়া আলুখিনি ৰঙচুৱা কালাৰ এটা হৈ আহিছে, আলুখিনি ভজা হ'ল। এতিয়া আলুখিনি নমাই থ'ম। এতিয়া সেইখিনি তেলতে আৰু অকণমান সৰিয়হ তেল দিছোঁ আৰু এতিয়া আমি বলক দেখুৱাওঁ কিদৰে মই বনাওঁ কেঁকুৰাখিনি। এয়া ইয়াতে দিছোঁ অকণমান ফুৰণ আৰু অকণমান জিৰা আৰু 2টা তেজপাত। শুকান জলকীয়াও দিব পাৰে, শুকান জলকীয়াটো এভেইলেবল নাছিলে গতিকে নিদিলোঁ। আৰু এয়া ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান ভজা হৈ অহাৰ পিছতে ইয়াতে মই যিখিনি মছলা আছিলে পিচি লোৱা সেইখিনি মছলাও দি দিছোঁ। আৰু পটাত পিছা মছলা যিহেতু ইমান পাতল হোৱা নাই, শুকান টাইপৰ হৈ আছে, গতিকে তলত লাগি নধৰিবৰ বাবে মই ইয়াতে মছলাখিনি ভাজোঁতে অকণমান পানী ব্যৱহাৰ কৰিম যাতে মছলাখিনি জ্বলি নাযায়। আৰু এয়া ইয়াতে মছলাৰ বাতিৰে পানীখিনি এনেদৰে দি দিলোঁ আৰু মছলাখিনি এতিয়া আমি ভাজিম।
এয়া মছলাখিনিত মই আৰু এবিধ মছলা দিম, চিকেন মছলা। আৰু এয়া মছলাখিনি অলপমান মানে তেল এৰালৈকে আমি ভাজি থাকিম। আৰু ইয়াতে মছলাখিনিতে একেলগে মই নিমখ আৰু হালধিও সোৱাদ অনুসৰি ব্যৱহাৰ কৰিম। এয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিলোঁ। এতিয়া মছলাখিনি ধুনীয়াকৈ ৰঙচুৱা কালাৰ এটা অহালৈকে ইয়াক ভাজিম। আৰু মছলাখিনি যিমানেই ভালদৰে ভজা হয় সিমানেই আঞ্জাখনৰ টেষ্ট এটা আহে। আৰু ইয়াতে মই আৰু এবিধ মছলা দিলোঁ, চিকেন মছলা। এয়া পৰিমাণ অনুসৰি দিলোঁ চিকেন মছলা। আৰু বেলেগ অন্য গুড়ি মছলা নিদিওঁ, অকল চিকেন মছলাই দিছোঁ। যিহেতু মই ধনিয়া বা জিৰা এইবিলাক আগতেই পেষ্ট কৰি লৈছোঁ, দিছোঁ, গতিকে গুড়ি মছলা আৰু সেইবিলাক নিদিওঁ। আৰু ইয়াতে মই বিলাহীখিনি মছলাৰ সৈতে ধুনীয়াকৈ ভাজি ল'ম। আগতীয়াকৈ নিমখ দিয়াৰ কাৰণ এইটোৱেই যে এতিয়া বিলাহীখিনি সোনকালে পমি যাব। এয়া অকণমান জুইটো কমাই মই বিলাহীখিনি ঢাকনি লগাই থৈ দিম। এয়া আগতে অকণমান লৰাই লৈছোঁ। আৰু 2-3 মিনিটমান পিছতেই বিলাহীখিনি ধুনীয়াকৈ পমি যাব। আৰু এয়া 2 মিনিট পিছতেই এয়া বিলাহীখিনি পমি গৈছে। অকণমান লৰাই দিছোঁ, অকণমান এনেদৰে ভাজি লৈছোঁ। এতিয়া জুইৰ বঢ়াই দিলোঁ জুইটো অকণমান। দেখিছেনে ধুনীয়াকৈ পমি গৈছে। আগতীয়াকৈ নিমখ আৰু হালধি দিলে এয়াই ভাল। আৰু এয়া হৈছে কাজি নেমু। অলপ কেঁকুৰাৰ চব্জিখন টেঙা লাগিবৰ বাবে ইয়াতে মই নেমু টেঙাৰ ৰস অকণমান ব্যৱহাৰ কৰিছোঁ। তেতিয়া টেষ্টটো আৰু বেছি সোৱাদ লাগিব, বেছি টেষ্ট লাগিব। আৰু ইয়াতে নেমু টেঙাৰ ৰসখিনি দিয়া হোৱাৰ পিছতে অকণমান লৰাই ল'লোঁ। আৰু ইয়াতে ভজা আলু যিখিনি আছিলে সেইখিনি দি দিলোঁ। আৰু ইয়াৰ লগতেই মই একেলগে কেঁকুৰাখিনিও দি দিম। আৰু সেইখিনি দিও মই অকণমান সময় ভাজিম। এয়া কেঁকুৰাখিনি দি দিলোঁ। এতিয়া অলপ সময় ভাজিম। যিহেতু আমি কেঁকুৰাখিনিও ভাজি লৈছোঁ, আলুখিনিও ভাজি লৈছোঁ আৰু বিলাহীখিনিও পমি গৈছে। এতিয়া চব্জিখন হ'বলৈ আৰু বেছি সময় নায়েই। ইয়াতে অকণমান ভাজি মই ইয়াতে পানী ব্যৱহাৰ কৰিম। চব্জিখন ইমান পনীয়াও নকৰোঁ, ইমান গোটাও নকৰোঁ। এতিয়া মই চব্জিখিনি অকণমান এনেদৰে ভাজি মেলি ভালদৰে লৰাই লৈ ইয়াতে পানী ব্যৱহাৰ কৰিম। পানী প্ৰায় মই সৰু গিলাচ এটাৰে 2 গিলাচ দিম। আৰু পানীখিনি শুহ যাবলৈ দিম। আৰু এয়া হয়তো বহুতেই জানে কেনেদৰে বনাব লাগে কেঁকুৰা, কিন্তু মই এনেদৰে বনাওঁ আৰু গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ মইনো কিদৰে বনাওঁ। যিসকলে এনেদৰে বনায় তেওঁলোকে বাৰু জানে বনাবলৈ, কিন্তু যিসকলে এনেদৰে বনাই খাই পোৱা নাই তেওঁলোকে এনেদৰে এবাৰ বনাই খাই চাবচোন। আৰু টেঙাটো দিব, টেঙাটো দিলে অলপ টেষ্টটো বেলেগ ধৰণৰ আহে। আৰু ইয়াত মই এনেদৰে পানী দিলোঁ। আৰু পানীখিনি মই শুহ খাই যাবলৈ দিম। আৰু বেছি গোটাও নকৰোঁ, বেছি পনীয়াও নকৰোঁ। এয়া দেখিছেনে চব্জিখন দেখিবলৈ একদম সোৱাদ লগা হৈছে। কালাৰটো কিমান ধুনীয়া আহিছে। ইয়াতে মই কিন্তু কোনো ধৰণৰ ৰেড চিলি বা কাশ্মীৰী মিৰ্চ ব্যৱহাৰ কৰা নাই। গোটেইখিনি পটাত পিছা মছলা, আৰু মছলাও ইমান সৰহকৈ ব্যৱহাৰ কৰা নাই। আমাৰ অসমীয়া মানুহে কেঁকুৰা খাই বিৰাটেই ভাল পাওঁ। কেঁকুৰাৰ চাটনি বা তেনেকুৱা বহুত ধৰণৰ ৰেচিপি আছে, কেঁকুৰাৰ ৰেচিপি। আজিৰ ৰেচিপিটো মই আপোনালোকৰ লগত এনেদৰেই শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও এনেদৰে বনাই খাবচোন, বিৰাটেই টেষ্ট পাব খাবলৈ। আজিৰ এই ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈ চাব। আজিৰ ভিডিঅ'টো ইমানেই আৰু পিছলৈ আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। আপোনালোকে ছাপোৰ্ট কৰিব। আজিলৈ ইমানেই। ধন্যবাদ সকলোকে।